কবিতাৰ শিৰোনামা চিঠিবোৰ ঘূৰাই নুখুজিবা। কবি প্ৰণৱ কুমাৰ বৰ্মন। চিঠিবোৰ ঘূৰাই নুখুজিবা। চিঠিবোৰ নাথাকিলেও তুমি যাব পাৰিবা, যিহেতু তুমি যাম বুলি ভাবিছা। তুমি যাবা যলৈকে, চিঠিবোৰ তাত ছাই হ'ব মাত্ৰ। মই কিদৰে সহ্য কৰিম অপমৃত্যু চিঠিবোৰৰ। চিঠিবোৰ ঘূৰাই নুখুজিবা। প্ৰথম চিনাকিৰ পিছৰ প্ৰথম চিঠিখনত তোমাৰ আঙুলি কঁপিছিল। দ্বিতীয় চিঠিখনত সম্বোধন সলনিৰ অনুমতি লৈছিলা তুমি। তৃতীয় চিঠিখন তোমাৰ টোপনিহীনতাৰ উপাখ্যানেৰে ভাৰাক্ৰান্ত আছিল। চতুৰ্থখন চিঠিত তুমি আৱিষ্কাৰ কৰিছিলা নিজকে, যে তুমি নিঃসংগ, তুমি বিষণ্ণ, তুমি শূন্য। ইখনৰ পিছত সিখন চিঠিত তুমি তোমাক উপচাই পেলাইছিলা, ঠিক আঘোণৰ পথাৰৰ দৰে। সেই চিঠিবোৰ আপোনজনৰ দৰে মোৰ দুৱাৰত সযতনেই আছে। মোৰ দিন যাপনত চিঠিবোৰে তোমাৰ অভাৱকে পূৰণ কৰিছে। চিঠিবোৰেই মোক আৱেগ দিছে, চুমা দিছে, স্বপ্ন দিছে। চিঠিবোৰে মোক জীৱন দিছে, গুণগুণাই গান শুনাইছে। ৰাতিপুৱাৰ চাহকাপ চিঠি, ৰাতিপুৱাৰ খবৰ কাগজ চিঠি, ৰাতিৰ শুভৰাত্ৰি চিঠি। ফুলি থকা বাগিচাখন সিও চিঠি, আৰু চিঠিতেই তোমাৰ উপস্থিতি মোৰ চৌপাশত। চিঠিবোৰ ঘূৰাই নুখুজিবা। এখন চিঠিত তুমি লিখিছিলা যে কুঁৱলীৰ এটা বন্দৰত তুমি মোৰ চকুহালি কেৱল দেখিছিলা। বসন্তৰ আস্তাবলত তুমি দেখিছিলা মোক, আঁঠুত মুখ গুজি বহি থকা। তাৰ পৰাই তুমি ধাৰণা কৰিছিলা মই আপাত চঞ্চল, ভিতৰি বিষণ্ণ মানুহ। ইমান দীঘল চিঠিবোৰ তুমি কি গৰজত লিখিছিলা? পৰীক্ষাৰ সময়তো লিখিছিলা। ক'ব নোৱাৰা বহুত কথাই তুমি চিঠিত আঁকিছিলা আখৰেৰে। উজ্জ্বল ৰাতিপুৱাৰ দৰে চিঠিবোৰে মোৰ হেৰাব ধৰা দিনবোৰক বান্ধি ৰাখিছে। চিঠিবোৰ তুমি ঘূৰাই নুখুজিবা। কিছুমান চিঠি আছিল অভিমানী, মুখ সুন্দোলাই বোবা যেন উচুপি উচুপি। কিছুমান আছিল জীৱনৰ সতৰ্কীকৰণ। প্ৰতিখন চিঠিৰে মই আছিলোঁ একমাত্ৰ প্ৰেমিক। চিঠিবোৰ মোৰ দুৱাৰত সযতনেই আছে। তুমি চিন্তা নকৰিবা তোমাৰ চিঠিবোৰৰ ভৱিষ্যতক লৈ। চিঠিবোৰ মোৰ আত্মা আৰু জীৱনৰ উপনাম। চিঠিবোৰ ঘূৰাই নুখুজিবা।